এই গণস্বাক্ষৰ অভিযানৰ আজি শেষ দিন। আজি দিনটোত উপস্থিত থকা দলৰ কাৰ্যকৰী সভাপতি গোবিন্দ ডেকা ডাঙৰীয়া, দলৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই গণস্বাক্ষৰ অভিযানৰ মূল উদ্যোক্তাৰ দায়িত্ব গ্ৰহণ কৰা আমাৰ দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই অনুষ্ঠান 7 দিন ধৰি খুব সৰ্বাংগ সুন্দৰকৈ অনুষ্ঠিত কৰাৰ এই দায়িত্বত সহযোগিতা আগবঢ়োৱা জাতীয় মহিলা শক্তি, জাতীয় যুৱ শক্তি, আমাৰ দলৰ আন সকলো ভাতৃ ভগ্নী সংগঠন, শ্ৰম শক্তি, চাহ শক্তি, জাতীয় ভাষিক সংখ্যালঘু শক্তি, জাতীয় ধৰ্মীয় সংখ্যালঘু শক্তি, সকলো ভাতৃ ভগ্নী সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ দলৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত সমবেত হোৱা 7 দিন ধৰি এই গণস্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী কৰ্মকৰ্তা, অসমৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তি, সমাজকৰ্মী, সাধাৰণ জনগণ, কৃষক, শ্ৰমিক সকলোৰে প্ৰতি মই অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা, কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু মই প্ৰথমে এই গণস্বাক্ষৰ অভিযান 1 সপ্তাহ ধৰি 9 আগষ্টৰ পৰা আৰম্ভ হ'ল, আজি সামৰণি পৰিব। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই স্বাক্ষৰ অভিযান সামৰণি পৰিবই। সপ্তাহজোৰা কাৰ্যসূচী সফলভাৱে আয়োজন কৰাৰ কাৰণে দলৰ জিলা সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে জানে, মোদী চৰকাৰে 2014 চনত যেতিয়া চৰকাৰ কৰিছিল, তাৰ পিছৰে পৰা দ্বিতীয়বাৰ কাৰ্যকাল 2019 চনত যেতিয়া তেওঁলোকে ল'লে, তাৰ এই সমগ্ৰ প্ৰক্ৰিয়াত ৰাজহুৱা খণ্ডৰ লাভজনক যিমানবোৰ উদ্যোগ আছে, এই সকলো উদ্যোগক তেওঁলোকে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। কৰ্পৰেটৰ প্ৰতি তেওঁলোকৰ থকা অহেতুক তেওঁলোকৰ যিটো প্ৰেম বা তেওঁলোকে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক লাভজনক অৱস্থাত থকাৰ পাছতো ষড়যন্ত্ৰ কৰি ব্যক্তিগত স্বাৰ্থ, মুনাফা লাভৰ কাৰণে তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে ৰাজনৈতিক প্ৰক্ৰিয়াটোত তেওঁলোকক সহযোগিতা আগবঢ়োৱা কৰ্পৰেট গোষ্ঠীক তেওঁলোকে মৰম দেখুৱাই বা তেওঁলোকৰ লগত একেলগে পৰিকল্পিতভাৱে ৰাজহুৱা খণ্ডৰ সকলো উদ্যোগক তেওঁলোকে আম্বানী হওক, আদানী হওক বা আন যিবোৰ গোষ্ঠী আছে তেওঁলোকৰ হাতত অৰ্পণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। LIC কেনেকুৱা এটা পৰ্যায়ৰ মাজত জন্ম হৈছিল সকলোৱে জানে। 5 লাখ টকাৰে আৰম্ভ কৰা LIC যেতিয়া 5 লাখ কোটি টকাৰ যেতিয়া তেওঁলোকে লাভ দি আছিল, তেনেকুৱা এটা সময়তে তেওঁলোকে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। অলেখ উদাহৰণ, বিমান বন্দৰ, বিভিন্ন ধৰণৰ জাহাজ বন্দৰ, সেইবোৰ তেওঁলোকে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। IDBI, আনকি আন অনুষ্ঠানসমূহ তেওঁলোকে দিবৰ কাৰণে উঠি পৰি লাগিছে। BPCL, যিবোৰ বহু হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে লাভজনক উদ্যোগ হিচাপে আছিল, তেওঁলোকে ইয়াৰ সপক্ষে যুক্তি আগবঢ়াই কয় যে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিলে এই উদ্যোগসমূহে বা এই যিবোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে তাত আন বিভিন্ন ধৰণৰ নিয়োগৰ সুবিধা আহিব, বিভিন্ন ধৰণৰ সা সুবিধা দিব। কিন্তু আমি সকলো ধৰণৰ কথা বতৰা পৰ্যালোচনা কৰাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে এইবোৰ কথা একেবাৰে সত্য নহয়। আমি আমাৰ সন্মুখত উদাহৰণ, এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ যেতিয়া ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে চলাই আছিলে, এই চলাই থকা অৱস্থাত এই বিমানবন্দৰটোক তেওঁলোকে ভাৰতবৰ্ষৰ ভিতৰত এটা অত্যন্ত আগবঢ়া ছাৰ্ভিচৰ দিশত আটাইতকৈ অগ্ৰণী, তেওঁলোকৰ যিটো ভাৰতবৰ্ষৰ যিটো তেওঁলোকৰ এয়াৰপৰ্ট ছাৰ্ভিচ কোৱালিটিয়ে যেতিয়া তেওঁলোকৰ ৰেংকিং কৰিছিলে 7 নম্বৰ স্থানত আছিলে। অৰ্থাৎ সেৱাৰ দৃষ্টিকোণৰ পৰা, বিভিন্ন ধৰণৰ আন সা সুবিধা সকলোৰে দৃষ্টিকোণৰ পৰা ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰ এই বিমানবন্দৰ। আৰু এটা লাভজনক বিমানবন্দৰ আছিল, এই কথাও বিভিন্ন ধৰণৰ তথ্য পাতিসমূহত প্ৰকাশ পাইছিল। যে তাৰ পিছতো যি সময়ত 2018 চনৰ পৰা ইয়াত এটা নতুন টাৰ্মিনেল, অত্যাধুনিক টাৰ্মিনেল গঢ়ি তুলিবৰ কাৰণে 1213 কোটি টকা চৰকাৰে ভাৰতীয় বিমান প্ৰাধিকৰণে ইয়াত তেওঁলোকে বিমানবন্দৰ প্ৰাধিকৰণে তেওঁলোকে খৰচা কৰাৰ পাছত এটা সৰ্বাংগ সুন্দৰ নতুন টাৰ্মিনেল হৈ উঠাৰ পাছত
হঠাৎ এতিয়া আদানীক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। প্ৰথম কথাটো হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ জাতীয় জীৱনৰ স্বাভিমান আৰু তেখেতৰ নামতে এই বিমানবন্দৰ ইয়াত দিয়া হৈছে। দিয়াৰ পাছত এতিয়া আকৌ এই বিমানবন্দৰকে আদানীৰ হাতত অৰ্পণ কৰিব বিচৰা হৈছে। তাৰ লগে লগে বিগত সময়ছোৱাত বিমান প্ৰাধিকৰণে 1232 কোটি টকা ইয়াত ইনভেষ্টমেণ্ট কৰি এটা নতুন টাৰ্মিনেল কৰিছে। টাৰ্মিনেলটো সম্পূৰ্ণ হ'বলৈ হ'ল, মুকলি কৰিবলৈ হ'ল, তেনেকুৱা এটা অৱস্থাত আদানীক দি দিব খুজিছোঁ। এতিয়া এই যে যেতিয়াই আমি প্ৰতিবাদ আৰম্ভ কৰিলোঁ, তেওঁলোকৰ যিবোৰ তৈলমৰ্দনকাৰী আছে, তেওঁলোকৰ যিসমূহ মৌ চাহাব বা তেওঁলোকৰ যিসকলে তোষামোদ কৰি যিসকল লিখা মেলা কৰে, তেওঁলোকে এটা প্ৰপগাণ্ডা কেম্পেইনিং আৰম্ভ কৰিছে। কৈছে যে ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিলে বোলে চাকৰি বাকৰি হ'ব, ব্যৱসায় বাণিজ্য বাঢ়িব, অধিক টকা পইচা দিব চৰকাৰক। যিবোৰ ডমেষ্টিক এয়াৰ যিবোৰ ফ্লাইট চলিব, তেওঁলোকে এখন ফ্লাইটত এগৰাকী ব্যক্তিয়ে 160-162 টকাকে দিব, আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে প্ৰায় 320 টকাকৈ তেওঁলোকে দিয়াৰ কথা তেওঁলোকে ঘোষণা কৰিছে। কিন্তু আমি শেহতীয়াকৈ আমি দেখা পাইছো যে যিবোৰ কথা তেওঁলোকৰ যিসকল মৌ চাহাব আছে, যিসকল ধেমাধাৰ বুলি অসমীয়াত যিটো কয়, ধেমাধাৰ যিসকল লেখক আছে বা যিসকলে প্ৰপগাণ্ডা কেম্পেইনিং কৰিছে, এটাও কথা সঁচা নহয়। কাৰণ যি সময়ত দিল্লী এয়াৰপৰ্টটো এটা ব্যক্তিগত খণ্ডৰ হাতত GMR নামৰ এটা ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিছিল, তাত ইনভেষ্টমেণ্ট হৈছে 12,500 কোটি টকা। অথচ অতি উন্নত এয়াৰপৰ্ট যিবোৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ লগত যিবোৰ আছে, তেওঁলোকে চলাই আছে কলিকতা বিমানবন্দৰ, চেন্নাই বিমানবন্দৰ, সেইবোৰত খৰচ হৈছে 5,000 কোটি টকা। আৰু অতি আশ্চৰ্যজনক কথা যে সেই যিটো অনুষ্ঠান ব্যক্তিগত খণ্ডত দিল্লী বিমানবন্দৰত তেওঁলোকে ইনভেষ্টমেণ্ট কৰিছে, তেওঁলোকৰ টকাৰ সংখ্যা 1,600 কোটি, 12,500 কোটি টকাৰ 6,000 কোটি টকা এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই খৰচ কৰিছে। 1,600 কোটি টকা কেৱল মাত্ৰ সেই ব্যক্তিগত খণ্ডটো। আৰু আমিও ভাবো এই 1232 কোটি টকা যিটো নতুন টাৰ্মিনেল হ'ল, আমি অৰ্থাৎ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই ৰাইজৰ টকা লৈ জনতাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ, আমি দিলোঁ কৰ কাটল, আমি সকলো ৰান্ধি বাঢ়ি ইয়াত ৰেডি কৰি দিছোঁ। ইয়াত আম্বানী আহি তেওঁলোকে কেৱল মাত্ৰ খাদ্য গ্ৰহণ কৰিব, আহাৰ গ্ৰহণ কৰিব, এই প্ৰক্ৰিয়াৰে এই কাম পাছ কৰিছে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ, অসমৰ ৰাইজে বিৰোধিতা কৰিছে। আৰু এটা কথা মনত ৰাখিব, যেতিয়া লাভজনক এটা বিমানবন্দৰ চলাই থাকে, এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই কিছুমান ভিতৰুৱা অঞ্চলসমূহত লীলাবাৰী বিমানবন্দৰ, ৰূপসী বিমানবন্দৰ, এইবোৰ লাভজনক যিবোৰ বিমানবন্দৰ, ইয়াৰ পৰা ইনকম হোৱা টকা পইচাৰে এইবোৰ চলায়। কিন্তু যেতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ এইবোৰ যাব, তেতিয়া মনত ৰাখিব তেওঁলোকৰ কাৰণে সেই দুৰ্গম অঞ্চলৰ মানুহৰ যিটো বিমান সেৱাৰ যোগেদি যিটো যাত্ৰা, সেই যাত্ৰা কেতিয়াও সম্ভৱপৰ হৈ নুঠে। গতিকে আজি আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি আমি চিগনেচাৰ কেম্পেইনিং কৰিছোঁ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু ইয়াৰ দায়িত্বত থকা মন্ত্ৰীসকলকে জনাব খুজিছোঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া অসমৰ জাতীয় জীৱনৰ স্বাভিমান আৰু তেখেতৰ নামত থকা এই বিমানবন্দৰ কেতিয়াও ব্যক্তিগত খণ্ডৰ হাতত, আদানীৰ হাতত অৰ্পণ কৰাৰ কথা অসমৰ জনগণে, অসমৰ জনতাই কেতিয়াও মানি ল'ব নোৱাৰে। আৰু এই হঠকাৰী সিদ্ধান্ত বন্ধ কৰিবই লাগিব, এইটো আমাৰ দাবী। গতিকে আমি এই যিবোৰ মিছা প্ৰপগাণ্ডা কেম্পেইনিং আৰম্ভ হৈছে, এইবোৰ কথা ৰাইজে যাতে মনত ৰাখে। এতিয়া বিভিন্ন ধৰণৰ তথ্য পাতিৰে আপোনালোকক বিভ্ৰান্ত কৰিবলৈ উঠি পৰি লাগিছে। মই কেইটামান তথ্য পাতিৰ কথা ক'ব খুজিছোঁ। ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে লোকচান সন্মুখীন হোৱা বুলি মিছা কথাৰে এতিয়া বিভিন্ন ধৰণৰ পেপাৰ পত্ৰসমূহত এনেকুৱা ধৰণৰ লিখা মেলা আৰম্ভ হৈছে। কিন্তু মনত ৰাখিব, 2017 আৰু 2018 চনত মুঠ উপাৰ্জন কৰিছে 12,306.69 কোটি টকা, আৰু সকলো খৰচ শেষ কৰি লাভ কৰিছে বিমান প্ৰাধিকৰণে 2,271.44 কোটি টকা। 2018-19 চনত মুঠ উপাৰ্জন কৰিছে 13,086.69 কোটি টকা, আৰু তেওঁলোকে সকলো খৰচ শেষ কৰি তেওঁলোকে লাভ কৰিছে 2,801 কোটি টকা। অৰ্থাৎ এই মিছা প্ৰপগাণ্ডা কেম্পেইনিং যিবোৰ হৈছে, যিসকল ধেমাধাৰ চৰকাৰ আছে, পদলেহনকাৰী, সেইসকলৰ যিবোৰ তেওঁলোকৰ প্ৰপগাণ্ডা,
তাৰ উত্তৰত এইবোৰ কথা ক'ব খুজিছোঁ। আৰু অতি আশ্চৰ্যজনক ভাৱে 2019-20 চনত চৰকাৰক 765 কোটি টকা ডিভিডেণ্ড দিছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। গতিকে এইবোৰ মিছা কথাৰে আমাৰ এই বিমান বন্দৰটো আদানীৰ হাতত অৰ্পণ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। গতিকে ৰাইজ এই ষড়যন্ত্ৰ যিসকল ধেমাধৰে এই ষড়যন্ত্ৰ ফাঁদ উজান দিছে তেওঁলোককো চিনাক্তকৰণ কৰিব লাগিব। আপোনালোকে জানি আচৰিত হ'ব যে নিবিদাত তেওঁলোকে দিয়া আছে যে 160 টকাকে দিব ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল প্ৰডাক্ট 320 টকা, কিন্তু পৰৱৰ্তী দিনসমূহত ইয়াৰ দিব লগা টকা পইচা বাঢ়িবনে নাই সেই সম্পৰ্কত কোনো ধৰণৰ নিবিদাত তেওঁলোকে স্বাক্ষৰ কৰা নাই। আনকি কাৰ্গো বুকিং কৰাৰ পাছত কাৰ্গোসমূহৰ দাম কিমান হ'ব সেই সম্পৰ্কতো নিবিদাত কোনো কথা উল্লেখ কৰা নাই। অৰ্থাৎ এই গোটেই বিষয়টোত যিকোনো এটা এই কোম্পানীসমূহে যিকোনো এটা দাম লগাই দাম নবঢ়োৱাকে ধনৰ সৰলুকি কৰি, যেনেকৈ মুম্বাই বিমান বন্দৰত আগতে GVK নামৰ যিটো কোম্পানীৰ হাতত দিছিল তেওঁলোকে যেনেকৈ 700তকৈ বেছি কোটি টকা তেওঁলোকে যেনেকৈ কাৰাপশ্যন কৰিলে, তেওঁলোকে কেলেংকাৰী কৰিলে, তেনেকৈ আমাৰ ইয়াতো আদানীয়ে যিকোনো ধৰণৰ কাৰ্গো বুকিঙৰ নামত যিকোনো ধৰণৰ আন কথা বতৰা চৰকাৰক দিব লগা 160 আৰু 332 টকীয়া এই টকা পইচাবোৰৰ নামত আগন্তুক দিনত তেওঁলোকে ইয়াতকৈ বেছি টকা পইচা গ্ৰহণ কৰি ধনৰ সৰলুকি কৰি তেওঁলোকে যিকোনো ধৰণে ইয়াৰ পৰা তেওঁলোকে কেলেংকাৰী কৰিব বা নিজৰ ব্যক্তিগত মুনাফা লাভ কৰিব। আৰু তাৰ উপৰিও আনকি টিকেটৰ ভাড়া হওক বা আন যিবোৰ সাৰ্ভিস আন টেক্স যিবোৰ আছে সেইবোৰ আনকালে তেওঁলোকে নিজৰ মনৰ ইচ্ছা মতে যেনে তেনে তেওঁলোকে বঢ়াই থাকিব। গতিকে ৰাইজ আমি আমাৰ স্পষ্ট কথা, লাভজনক এই বিমান বন্দৰ কোনো কাৰণতে আদানীৰ হাতত অৰ্পণ কৰাৰ কথা কেতিয়াও গ্ৰহণ নকৰে অসম জাতীয় পৰিষদে, আৰু অসমৰ জনগণেও কেতিয়াও এই কথা কেতিয়াও গ্ৰহণ নকৰে। গতিকে এই কাম বন্ধ কৰিব লাগিব। আৰু আমি আমাৰ অসমৰ জনগণৰ যিটো চিন্তা, অসমৰ ৰাইজৰ ইয়াৰ যিটো বিৰোধিতা, আমি স্বাক্ষৰৰ যোগেদি স্বাক্ষৰ অভিযানৰ যোগেদি চৰকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৈ দিব কৈছো যে এই বিমান বন্দৰ কেতিয়াও ব্যক্তিগত খণ্ডৰ হাতত কেৱল মাত্ৰ আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, কেৱল মাত্ৰ আদানী আৰু আম্বানীক তেওঁলোকে ব্যক্তিগত মুনাফা লাভ কৰিবৰ কাৰণে কেতিয়াও এৰি নিদিয়ে। এই কথা স্পষ্ট। আৰু অসমৰ আন ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ কেতিয়াও কোনো কাৰণতে কেতিয়াও ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ চিন্তা এই কথা কেতিয়াও গ্ৰহণ কৰা নহ'ব। গতিকে এইখিনিকে কৈ ইয়াত উপস্থিত থকা সকলো ৰাইজৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধা সংগ্ৰামী অভিনন্দন জনাই আৰু আগন্তুক দিনত সকলো ৰাইজে যাতে অংগীকাৰ গ্ৰহণ কৰে যাতে আমি এই বিমান বন্দৰ কেতিয়াও কোনো কাৰণতে ব্যক্তিগত খণ্ডৰ হাতত যাতে অৰ্পণ কৰিব নোৱাৰে, ষড়যন্ত্ৰ যাতে কেতিয়াও কৰিব নোৱাৰে, তাৰ কাৰণে পুনৰবাৰ আগন্তুক দিনৰ এই সংগ্ৰামী ধাৰাত চামিল হ'বৰ কাৰণে আহ্বান জনাইছো। আৰু ক'ব খুজিছো আমি এতিয়া যি গণস্বাক্ষৰ অভিযান আজি যদিও শেষ হ'ব, পৰৱৰ্তী দিনত আমি অনলাইনৰ যোগেদি আমি গণস্বাক্ষৰ অভিযান আমি ধাৰাবাহিকভাৱে আমি অব্যাহত ৰাখিম। আৰু আমাৰ অসমৰ ৰাইজৰ যিটো বিৰোধ, অসমৰ জনগণৰ যিটো আমি এই আমাৰ ৰাজহুৱা সম্পত্তি বেলেগক দিয়াৰ যিটো চিন্তাৰ বিৰুদ্ধে আমাৰ যিটো স্থিতি, এইটো শক্তিশালী ৰূপত আমি প্ৰকাশ কৰিম। এইখিনিকে কৈ পুনৰবাৰ সকলোৰে প্ৰতি শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম। অসম জাতীয় পৰিষদ জিন্দাবাদ, অসম জাতীয় পৰিষদ জিন্দাবাদ, জয় অসম। আমি মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছো। আৰু আমাৰ সভাপতিয়ে ঘোষণা কৰাৰ দৰে একচুৱেলি কাইলৈ 15 আগষ্টত আমাৰ 7 দিনীয়া গণস্বাক্ষৰ কাৰ্যসূচী